हेलो फ्रेंड्स এই ভিডিওত আপোনালোকে দেখিবলৈ পাব কেইটামান ৰিজনিঙৰ কুৱেশ্যন গতিকে ভিডিওটো শেষলৈ চাব। ইয়াত দিয়া আছে যে ইয়াত এটা শৃংখলা দিয়া আছে, শৃংখলাটো প্ৰশ্নবোধক চিহ্নত কি বহিব। ইয়াত এটা শৃংখলা দিয়া আছে, এই শৃংখলাটো পৰৱৰ্তী সংখ্যাটো কি হ'ব আমাক উলিয়াব লাগে। যদি আমি ইয়াত চাওঁ 12 দিয়া আছে, 11 দিয়া আছে, 13 দিয়া আছে, 12 দিয়া আছে, 14 দিয়া আছে, 13 দিয়া আছে। গতিকে যদি আমি এই শৃংখলাটো প্ৰথম আখৰটো চাওঁ, প্ৰথম আখৰটোৰ কি দিয়া আছে 12 দিয়া আছে, প্ৰথমটো এটা এৰি দিয়ে 13 দিয়া আছে, তাৰপিছত এটা যদি আমি এৰি দিওঁ তাৰপিছত 14 দিয়া আছে, তাৰপিছততো এৰি দিওঁ পৰৱৰ্তীটো কি হ'ব আমাৰ নিশ্চয় 15 হ'ব। গতিকে পৰৱৰ্তী সংখ্যাটো কি হ'ব 15। যদি আপোনালোকে যদি ইয়াৰ যদি এইটো আৰু এক ধৰণৰ কৰিব পাৰিব, 12 পৰা 1 মাইনাছ কৰিলে 11 হ'ব, 11ত 2 প্লাছ কৰিলে 13 হ'ব, আকৌ 13ৰ পৰা 1 প্লাছ কৰিলে কিমান হ'ব, 13ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 12 হ'ব, 12ত 2 প্লাছ কৰিলে 14 হ'ব, আকৌ 14ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 13 হ'ব। এতিয়া 13ৰ লগত তেনেহ'লে কি প্লাছ কৰিব লাগিব, গতিকে ইয়াত -1 প্লাছ 2, -1 প্লাছ 2কে চলি আছে, গতিকে 13ৰ লগত +2 কৰিলে কিমান হ'ব 50 হ'ব। গতিকে 50। এইটো আপোনালোকে যি ধৰণৰ কৰিব পাৰে সেই ধৰণে কৰিব পাৰিব। আশা কৰিছোঁ বুজি পাইছে। গতিকে নেক্সটটো চাম। ইয়াত দিয়া আছে যদি পাৰ্টছ PARTS আৰু স্ট্ৰেপ শব্দ দুটা কোনো বিশেষ নিয়ম অনুযায়ী সম্পৰ্কিত হয়, তেনে একে নিয়মেৰে ওল্ফ শব্দটো কোন শব্দৰ সৈতে সম্পৰ্কিত হ'ব। যদি ইয়াত আমি ভালদৰে চাওঁ, যেটো আমাক দিয়া আছে পাৰ্টছ শব্দটো PARTS, এইটো বদলি আমাক কি লিখা হৈছে স্ট্ৰেপ। যদি আমি এছটো ইয়ালৈ আনো, এছ, টিলে ইয়াত 2 নম্বৰত আনো টি, আৰটো যদি ইয়ালৈ আনো, এটো যদি আমি 4 নম্বৰত আনো, পিটো যদি 5 নম্বৰত আনো, তেনেহ'লে এই শব্দটো আমি পাইছোঁ স্টেপ। আপোনালোকে ভালদৰে চাব। ঠিক তেনেকৈ যদি এতিয়া আমি ওল্ফ এফ, যদি এইটো আমি যদি এই লাষ্টৰটো যদি আমি ফাৰ্ষ্টত আনো, প্ৰথমত আনো, তেনেহ'লে কি হ'ব এফ হ'ব। এলটো যদি আমি দ্বিতীয়ত আনো, অ'টো যদি আমি তৃতীয়ত আনো, ডব্লিউটো যদি আমি ইয়াত আনো, তাহলে কি হ'ব FLOW। গতিকে এনেকুৱা ক'ত আছে অপশ্যন এ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। গতিকে নেক্সটটো চাম এতিয়া আমি। যদি এই সংখ্যাটো চাওঁ আমি, এইটো এটা একদম সহজ। আপোনালোকে মিলিটাৰী যদি আমি এইটো হিচাপে লিখা হয়, তেন্তে সেই ঘৰত চেমিনাৰী কি হ'ব আমাক উলিয়াব লাগে। যদি আমি ইয়াত চাওঁ মিলি, ইয়াৰ বদলি আমাক কি দিয়া আছে MINITARY, এটার বদলে আমাকে কি দেওয়া আছে NIMIUASY। যে আপোনালোকে ইয়াত যদি ভালদৰে চায়, তেনেহ'লে ইয়াত বুজিব পাৰিব যে ইয়াৰ যিটো সেইটো ইয়াৰ লগত চেঞ্জ কৰি দিছে, গতিকে ইয়াৰ লগত চেঞ্জ কৰি দিছে। যদি আমি তেনেহ'লে এই সেমিনেৰী যদি লওঁ, সেমিনেৰী যদি SEMISARY যদি লওঁ, আৰু যদি আমি এই তেনেহ'লে আপোনালোকে এই এনেকুৱা যদি আমি তেনেহ'লে আপোনালোকে কেতিয়াও উত্তৰ নাপাব। গতিকে আমি ইয়াত দেখিম যে এই আখৰকেইটা চেঞ্জ হোৱা নাই। আপোনালোকে ইয়াত চাব
এটা এৰি এটা আখৰ চেঞ্জ হোৱা নাই, বাকীকেইটা চেঞ্জ হৈছে। গতিকে এইটো চেঞ্জ নহ'ব, এইটো চেঞ্জ নহ'ব, এইটোও চেঞ্জ নহ'ব, গতিকে এইটো চেঞ্জ নহ'ব। বাকীকেইটা যে চেঞ্জ হৈছে, কেনেকৈ চেঞ্জ হৈছে? এমৰ পিছত কি আহে? এন, গতিকে এছৰ পিছত কি আহিব? টি। এমৰ পিছত কি আহে? এন, ইয়াততো ই আছে, ই হ'বই। তাৰপিছত আই আছে, আই আছে টি এ এন আই, টি এ এন আই এইটোত নাই, এইটোত নাই, গতিকে এই দুটাত আছে। তাৰপিছতো আমি চাম এছৰ পিছত কি আহে? টি আহে, গতিকে চৰি মই ইয়াত লিখাতে ভুল হৈছিলে, এইটো এন হ'ব। গতিকে এনৰ পিছত কি আহে? অ' আহে, গতিকে এইটোত অ' নাই, গতিকে শুদ্ধ উত্তৰটো হ'ল বি। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম আমি। নেক্সটটো কি দিয়া আছে? যদি এই শৃংখলাটো খাপ খোৱাৰ বাবে পৰৱৰ্তী দুটা সংখ্যা কি হ'ব? পৰৱৰ্তী দুটা সংখ্যা আমাক কি হ'ব, আমাক সেইটো উলিয়াব লাগে। যদি আমাৰ ইয়াত আমি চাওঁ যে 80 দিয়া আছে, মাজত এটা সংখ্যা দিয়া নাই। যদি এৰি দিওঁ আমি, চাপ'জ যদি আমি 10টো নধৰোঁ, যদি ইয়াত নাই বুলি ভাবোঁ, তেনেহ'লে 70 দিয়া আছে। আকৌ যদি 15টো আমি নধৰোঁ, তেনেহ'লে কি দিয়া আছে? 60 দিয়া আছে। গতিকে পৰৱৰ্তী এটা সংখ্যা যদি আমি নধৰোঁ, তেনেহ'লে পৰৱৰ্তী সংখ্যাটো কি হ'ব? আমাৰ 50 হ'ব। গতিকে ইয়াত যদি এতিয়া আমি যদি আকৌ ইয়াত যদি আকৌ আমি 10 ধৰোঁ, 10 দিয়া আছে, 10 ধৰোঁ, তাৰপিছত ইয়াত 50 দিয়া আছে, 50 ধৰোঁ, তেনেহ'লে এই খালী স্থানটোত কি হ'ব আপোনালোকে নিশ্চয় বুজি পাইছে। 10, 15, 20। গতিকে শেষৰ দুটা সংখ্যা কি হ'ল আমাৰ? 20 আৰু 50। গতিকে অপশ্যন এইটো হ'ব আপোনালোকৰ কাৰণে শুদ্ধ। নেক্সটটো চাম এতিয়া আমি। নেক্সটটো দিয়া আছে, যদি এল মটৰ সৈতে এছ চপৰ সৈতে সম্পৰ্কিত, তেন্তে সদৃশভাৱে এপৰ সম্পৰ্কিত হোৱা শব্দটো হৈছে। আমি ইয়াত যদি ভালদৰে চাওঁ, যিটো আমাক MOAT সংখ্যা দিয়া আছে, ইয়াৰ আগত এটা এল লেটাৰ দিয়া আছে। তাৰপিছত এইটো চব যিটো দিয়া আছে, তাৰ আগত এটা AR শব্দ দিয়া আছে। যদি আমি SOAPটো লিখোঁ, তাৰ আগত আৰটো দিয়া আছে। ঠিক তেনেকৈ যদি আমি চাওঁ এমৰ ঠিক আগৰ সংখ্যাটো হ'ল এল, তেনেকৈ এছ যিটো দিয়া আছে, ঠিক এছৰ ঠিক আগৰ সংখ্যাটো হ'ব এছ। গতিকে ইয়াত তেনেকুৱা এটা সংখ্যা কোনটো আছে যাৰ ঠিক আগৰ সংখ্যাটো এফ? গতিকে আমি যদি চাওঁ GOAT যদি আমি লিখোঁ, GOAT যদি লিখোঁ, এই জিৰ ঠিক আগৰ সংখ্যাটো কি হ'ব? এফ। গতিকে শুদ্ধ উত্তৰটো হ'ব জি। বাকী OAT চবতে কমন আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। আশা কৰিছোঁ বুজি পাইছে। এইটো একেবাৰে সহজ, আপোনালোকে চাব। ইয়াত প্ৰশ্নটো কি কৈছে আমাক? শৃংখলাটোত থকা সকলোবোৰ যুগ্ম অংকৰ যোগফল কিমান হ'ব? আমি ইয়াত আমাক কি কোৱা হৈছে যে অংকৰ যোগফল কিমান? আমাক ইয়াৰ এইবোৰ লেটাৰ যিবোৰ আছে, এই লেটাৰবোৰ নহয়, আমাক অংকৰ যুগ্ম অংকৰ, অৰ্থাৎ যুগ্ম অংক কোনবোৰ? 6, 3টো যুগ্ম নহয়, 4, তাৰপিছত 7টো যুগ্ম নহয়, 3টো যুগ্ম নহয়, 4, আকৌ 2 আছে, আকৌ শেষত 6 আছে। গতিকে এইকেইটা প্লাছ কৰিলে কিমান হ'ব? এইটো হ'ব ইয়াৰ উত্তৰ। গতিকে এইকেইটা যোগ কৰিলে কিমান হ'ব? 24 হ'ব। গতিকে 24টো হ'ব ইয়াৰ কাৰণে শুদ্ধ। আজিৰ কাৰণে আছিল এইখিনি। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।